বিটিআৰ চৰকাৰ ফালৰ পৰা এনেকুৱা এটা খবৰ ওলাই আছিলে বা বিশেষকৈ বিৰোধীসকলে বহুত প্ৰচাৰ কৰিছে, এইটো বহুত এটা প্ৰপেগেণ্ডা চলাইছে যে আমি বিটিআৰ চৰকাৰে ভালখন চৰকাৰ চলাব পৰা নাই আৰু সেই হিচাপে 15খন না 16খন আমাৰ ডিপাৰ্টমেণ্ট আমি ডিচি বিলাকক হেণ্ডঅভাৰ কৰিছোঁ, যাৰ মানে অসম ষ্টেটক আমি হেণ্ডঅভাৰ কৰিছোঁ, তেনেকুৱা এটা কথা ওলাইছিল বা তেখেত অপজিশ্যন বিলাকে এটা প্ৰপেগেণ্ডা চলাব বিচাৰিছিল। কিন্তু আপোনালোকক আমি ক্লিয়াৰ এটা কথা ক'ব বিচাৰিছোঁ যে যিটো থাৰ্ড বৰ্ড অফ পিচ একৰ্ড হৈছিল তাতে যিটো মেমৰেণ্ডাম অফ ছেটেলমেণ্ট যিটো কপি আছে, এইখন কপিত যদি আপোনালোকে চাই ইয়াত 4.6 যিটো দফা আছে তাত ক্লিয়াৰ কাট কেইটামান কথা লিখা আছে যিটো মই গাই দিব বিচাৰিছোঁ। ইয়াত লিখা আছিল যে ডেপুটি কমিশনাৰ্ছ ইন বিটিএডি will report to Chief Executive Member of BTC through Chief Executive Officer, মানে Principal Secretary, in respect of all developmental activities in their districts with regard to responsibilities assigned to them by BTC. So, ইয়াত 4.6 ক্লজত একদম স্পষ্ট লিখা আছে যে ডেপুটি কমিশনাৰ সকলে বা ডিসি সকলে তেখেত সকলে ডাইৰেক্টলি আমাৰ চিফ মহোদয়ক বিটিআৰ প্ৰধান মহোদয়ক ৰিপৰ্ট কৰিব। আৰু এই দফাটো যেহেতু লিখা আছে এইটো সম্পূৰ্ণ কৰাৰ কাৰণে এক নম্বৰ কথা আৰু কিয় দৰকাৰ পৰিল হেতুও মই আপোনালোকক কৈ আছো যে প্ৰিভিয়াছ গভৰ্ণমেণ্টৰ টাইমত বহুত ধৰণৰ এনমেলিজ আছিলে। প্ৰিভিয়াছ গভৰ্ণমেণ্টৰ টাইমত ডিসি সকল বিশেষকৈ আইএছ অফিচাৰ সকল যিবিলাক আহে এটা কেপাবিলিটি তেখেতসকলৰ থাকে, বাট এপাৰ্ট ফ্ৰম ল এণ্ড অৰ্ডাৰ তেখেতসকলক একো দায়িত্ব দিয়া হোৱা নাছিলে। তো ইমান এটা কেপাচিটি থকা কোৱালিটি থকা অফিচাৰ এনেই পৰি থাকিছিল আৰু সেইকাৰণে সেইখন মানে তেখেতসকলে ডেভেলপমেণ্টেল কাম কি হৈ আছে সেই কাম কাজবিলাকক মনিটৰ কৰিব পৰা নাছিলে। আৰু সেই হিচাপত প্ৰিভিয়াছ গভৰ্ণমেণ্টৰ টাইমত বহুত এডভান্টেজ লোৱা হৈছিল যে বহুতখিনি এনমেলিজ হৈছিলে, বহুত কৰাপশ্যন হৈছিলে, বহুত অফিচাৰখিনি মানে গুৱাহাটীৰ পৰা অফিচ কৰি আছিলে, তেখেতসকলে বহুত দিন অফিচ অহা নাছিলে, সেইবিলাক মনিটৰ কৰাৰ কাৰণে কোনো মানুহেই নাছিল। তো এইবিলাক এনমেলিজ যিটো আমি চাইছোঁ বিভিন্ন স্কিম ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত বহুত কম্প্ৰমাইজ হৈছিল কোৱালিটিত। এইবিলাক কথা চিন্তা কৰি আমাৰ এইখন একৰ্ডত তেখেতসকলক এটা দায়িত্ব দিয়াৰ কাৰণে এটা প্ৰভিজন ৰখা হৈছিল। সেই হিচাপে আমাৰ বিটিআৰ চৰকাৰ যেতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এটা চৰকাৰ গঠন হ'ল, সেই চৰকাৰ গঠন হোৱাৰ লগে লগে তেখেতসকলক এটা দায়িত্ব দিয়া হ'ল। যিহেতু তেখেতসকলক এজ এ ছেক্ৰেটাৰী অফ বিটিআৰ তেখেতসকলক ডিক্লেয়াৰ কৰা হ'ল যে তেখেতসকলে বিটিচিৰ ছেক্ৰেটাৰী হৈ থাকিব প্ৰত্যেকজন ডিচিয়ে, আৰু তেখেতসকলে বিশেষ কেইটামান ডিপাৰ্টমেণ্টৰ কাম কাজবিলাক কি ধৰণে হৈ আছে সেইবিলাক মনিটৰ কৰিব আৰু তাৰ লগতে স্কিমবিলাক কি ধৰণে ইমপ্লিমেণ্ট হৈ আছে সেইবিলাক মনিটৰ কৰিব। তো মেইনলি ডেভেলপমেণ্টেল ৰিলেটেড তেখেতসকলে বিটিচিৰ লগত থাকিব আৰু CEMক ৰিপৰ্ট কৰিব, সেইটো এটা কথা হ'ল। আৰু বাকী ল এণ্ড অৰ্ডাৰটোৰ ক্ষেত্ৰত তেখেতসকলে ষ্টেটৰ লগত থাকিব। তো সেই কথাটো আমি যেতিয়া ডিক্লেয়াৰ কৰিছিলোঁ, এইটো আমাৰ 4 জুন 2021 চনত এটা অৰ্ডাৰ ওলাইছিল আৰু সেই অৰ্ডাৰ মৰ্মেই কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ ডেপুটি কমিশনাৰসকলক এইখন দায়িত্ব দিয়া হৈছিলে। কিন্তু আমাৰ অপজিশ্যনসকলে যি এটা প্ৰপেগেণ্ডা চলালে, ৰাইজক এটা বিপথে পৰিচালিত কৰিব বিচাৰিলে যে বিটিআৰ চৰকাৰে নিজে চৰকাৰ চলাব পৰা নাই আৰু সেইকাৰণে ডিচি সকলক ইনভলভ কৰিছে, মানে ষ্টেটক চাৰেণ্ডাৰ কৰিছে, এইটো কথা কোনো নহয়। আমি এই 3 বছৰত তেখেতসকলক কি ধৰণে তেখেতসকলৰ কেপাচিটি কোৱালিটিটো কি ধৰণে ব্যৱহাৰ কৰিব লাগে, বহুত বস্তু ষ্ট্ৰীমলাইন কৰিব লাগিছিল, সেইবিলাক ষ্ট্ৰীমলাইন এতিয়া এই 3 বছৰত কৰা হ'ল আৰু বহুতখিনি এতিয়া ট্ৰেকত আহি গ'ল। এতিয়া কৰাপশ্যন বহুত মিনিমাইজ হৈ গ'ল। ক'ত যদি তেনেকুৱা আমি দেখা পাওঁ সেইটো ষ্ট্ৰিক্ট একশ্যন ল'বলৈ আমি ৰেডি বা সাজু, আৰু বহুতখিনি কাম কাজ এতিয়া অলমষ্ট ছিষ্টেমত আহি গৈছে, ষ্ট্ৰীমলাইন হৈ গৈছে। তো সেই মৰ্মে আজি আপোনালোকৰ সন্মুখত আমি ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ যে এটা অৰ্ডাৰ ওলাই গ'ল, যিহেতু এই 3 বছৰত আমি ডিচিবিলাকৰ সহায় লৈ বহুতখিনি কাম কাজ যিহেতু ষ্ট্ৰীমলাইন হৈ গ'ল। এজ পাৰ দি মেমৰেণ্ডাম অফ ছেটেলমেণ্ট যিটো ক্লজ 4.6 তেখেতসকলে ছেক্ৰেটাৰী হিচাপত কণ্টিনিউ কৰিব। আমাৰ মানে CM ছাৰক, চিফ ছাৰক তেখেতসকলে ৰিপৰ্টিং কৰি থাকিব। কিন্তু যি অৰ্ডাৰ এটা ওলাইছিল 4 জুন 2021 যে তেখেতসকলক ডেভেলপমেণ্টেল কাম আৰু লগতে ছুপাৰভাইজ কৰিবলৈ আৰু স্কিমবিলাক যাতে ভালকৈ ইমপ্লিমেণ্ট হয়, সেইটো যিটো অৰ্ডাৰ ওলাইছিল, সেই অৰ্ডাৰটো যিহেতু আমাৰ বহুত কাম কাজ ষ্ট্ৰীমলাইন হৈ গ'ল, সেই অৰ্ডাৰটো এতিয়া আমি 27 ডিচেম্বৰত আমাৰ এটা অৰ্ডাৰ এতিয়া ওলাই গ'ল যে যিমানখিনি তেখেতসকলক দায়িত্ব দিয়া হৈছিল টু ছুপাৰভাইজ এণ্ড মনিটৰ দ্য স্কিমছ
তো তেখেতসকলক যিখিনি দায়িত্ব দিয়া হৈছিল সেই দায়িত্বটোৰ পৰা আমি তেখেতসকলক অব্যাহতি দিছোঁ বা তেখেতসকলক আমি ৰিলিজ কৰিলোঁ। ছেক্ৰেটাৰী হিচাপত তেখেতসকলে কণ্টিনিউ কৰিব, কিন্তু 15টা ডিপাৰ্টমেণ্টৰ আৰু 16 নম্বৰত আছিলে এনি আদাৰ ৰেছপনচিবিলিটিজ। তো টোটাল 16টা আছে, যিখিনি তেখেতসকলক দায়িত্ব দিয়া হৈছিল তাৰ পৰা আমি তেখেতসকলক অব্যাহতি দিছোঁ বা ৰিলিজ দিছোঁ। তো সেইটোৰ কাৰণে যিহেতু আমাৰ মেক্সিমাম এতিয়া কাম কাজবিলাক ষ্ট্ৰীমলাইন হৈ গ'ল, সেইটো আপোনালোকৰ জৰিয়তে এতিয়া ক'ব বিচাৰিছোঁ, ৰাইজক অৱগত কৰাব বিচাৰিছোঁ, যাতে ৰাইজে এইটো লৈ কোনো তেখেতসকলৰ মাজত মত্যনৈক্য নহয় বা ভুল বুজাবুজি নহয়।